হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি যাই আছোঁ সাহিত্য সভা চাবলৈ লোহাৰঘাটত। তাৰপিছত গাইজ লগৰটোক ফোন মাৰিলোঁ, ই আৰু ক'বা লাগছি ইথান ওলোৱাই নাই। মই ওলাই ৰেডি হ'লোঁ, ই ইথানহে বোলে ওলাব, কি হ'ব। তো আমি আহি পাই গ'লোঁ সাহিত্য সভাত। এইখন হ'ল মূল গেট, মেইন গেট হয় এইখন। বাহুবলী কম আছোন কম খবৰ বেলেগতকৈ বেলেগ কলেতে মানে ইয়াতে পৰম্পৰাগত বাঁহ বেতেৰে নিৰ্মিত খৰদূৰ এইসমূহ সামগ্ৰী বেলেগতকৈ বেলেগ বস্তু এই আৰু এইখন জেগাখন দেখে বেলেগতকৈ বেলেগ বস্তুবিলাক ভাল লাগছি মালপাত খান বজাব ভাল অঁ শালখান এই ফুল ক'বা লাগব একদম বম হাল দেই টাৱাৰটামান ইফালে আছে আইফেল টাৱাৰ পাহাৰে বনোৱা যে মানে ইয়াতে মামাও আহিছে চ' দুটা ক্লিপ চাই লওক আপোনালোকে। চুক মেলি আছে একদম ইপিনে আৰু মনাত সোমাই দিছিলে জেগাখন এইবিলাক সভা ধৰা বাকী দিছি ইয়াতে ইয়াতে কি হয় বুলি কয় খাম আমি এইবাৰ 30 টকা বোলে তাত খাম তাতে ইয়াতে বনাইছে जाएगा हाँ गोरा है नंबर के नीचे oh misatel itu Alcatara itu hari gimana punya resmi itu apa untuk guys kamu galak sedang tiga bosku ইয়াতে হৈ আছে সাহিত্য সভা ইফালে হৈ আছে প্ৰগ্ৰেম মঞ্চত ইফালে আছে আৰু কিবা কিবি বিভাগ ইফালে আছে গ্ৰন্থমেলা ইফালে আছে খানা চানা খাব পাৰি আৰু ইফালে ঘূৰি আছোঁ আমি এতিয়া অসম চৰক উদযাপন আমি সকলোৱে দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বীৰ সূৰ্য বৃত্ত লাচিত বৰফুকনৰ জন্মদিন আমি উদযাপন আমি কৰিলোঁ আনন্দ আৰু তাত আমি সকলোৱে অসমবাসী মানুহে দিল্লী পেট্ৰল কৰাৰ সময় নাথাকে একদম বাহিৰে বনাই দিছপুৰে পেট্ৰল কৰাৰ সময় নাথাকে ইয়াৰ বিকল্প হৈছে এই অভিযান যদি প্ৰতি 7 কিলোমিটাৰৰ মূৰে মূৰে একমনকৈ হাইস্কুল পাতি